ঠিক আছে আর ইয়াৰ পিছত বৰকুংগী ঠিক আছে ঠিক আছে ঠিক আছে জিকিব জিকিব ঠিক আছে রূপম রয় হ্যাঁ আমি সকল জাতি জনগোষ্ঠীকে সম্মান দিয়ে আহিছোঁ সকল জাতি জনগোষ্ঠীক আমি সম্মান দিয়ে আহিছোঁ সম্মান দি যাব আমাৰ বিশেষটো সকল জাতি জনগোষ্ঠী মিলি পেলাই গঠন কৰাটো সেই হিচাপে আমি আমাৰ বিশেষ দলৰ পৰা এজন ৰাজবংশী কমিউনিটিৰ পৰা আমি প্ৰাৰ্থিত্ব কৰিছোঁ আৰু আমি যিখিনি দলৰ পৰা বাছনি কৰিছে কেণ্ডিডেট ঠিক কৰিছে সেইটো আমাৰ যিসকল কেণ্ডিডেটে ৰাইজৰ লগত কাম কৰিব পাৰে সকলো জাতি জনগোষ্ঠীকে সমানে সম্মান দি পেলাই কাম কৰিব পাৰে এনেকুৱা কেণ্ডিডেট আমি বাছনি কৰিছোঁ হয় মানুহ ৰাজবংশী হ'ব পাৰে কিন্তু সি এই সমষ্টিত বা বিটিচি অঞ্চলত যিমান জাতি জনগোষ্ঠী আছে যিমান ধৰ্মীয় লোকসকল আছে সকলোকে সমানে সন্মান দি পেলাই কাম কৰা মানুহ আমাৰ ৰূপম ৰয় একো চিন্তা কৰিব লগা নাই সকলোকে সমানে সম্মান দিব আৰু আমাৰ আপোনালোকে ডক্টৰ ৰেজাউল করিম চিনি পায় মানুহ মুছলিম হ'ব পাৰে কিন্তু আমি এনেকুৱা কেণ্ডিডেট বাছনি কৰিছোঁ সকলো ধৰ্মীয় সকলো জাতি জনগোষ্ঠী যি মানুহে সমানে সম্মান দি পেলাই বিটিচি উন্নতিৰ কাৰণে কাম কৰিব পৰা এই মানুহক আমি বিশেষ কৰা কেণ্ডিডেট বাছনি কৰিছোঁ সেইটো হ'ল ডক্টৰ ৰেজাউল করিম বয়স দিব নালাগে জিকিব জিকিব কোনো চিন্তা নাই কোনো চিন্তা নাই আমাৰ দৰে মানুহ হ'লে সকলো জাতীয় সকলো ধৰ্মীয় লোকসকলক যি মানুহে সমানে সন্মান দি পেলাই সমানে সম্মান দি সমানে কাম কৰিব পৰা বিটিচি উন্নয়নৰ কাৰণে কাম কৰিব পৰা মানুহক আমি কেণ্ডিডেট বাছনি কৰিছোঁ আমি বিশেষ দলে সকলো যেনেকৈ সকলো জাতীয় সকলো ধৰ্মীয় লোকসকলক সকলো ৰাইজসকলক সমানে যিকোনো শ্ৰেণীৰ ৰাইজক সন্মান দি পেলাই কাম কৰিব পাৰে এনেকুৱা মানুহক আমি সন্মান দি পেলাই আমি বিশেষ দলে বাছনি কৰিছোঁ বছৰগাঁও হওক কৰ্মতলা হওক আমাৰ দৰ্থনা হওক আমাৰ বাওঁপুখুৰী হওক ককাদাৰ হওক চিডলি সমষ্টি হওক আমি বিশেষভাৱে 11টা সমষ্টিত আমি প্ৰাৰ্থিত্ব দিছোঁ আৰু বাকী 4টা সমষ্টিত বিজেপিৰ কেণ্ডিডেট আছে গতিকে আমাৰ লক্ষ্যটো হ'ল বিটিচি অঞ্চলত 15টা সমষ্টি আছে 15টা সমষ্টিকো দিছপুৰত লৈ যোৱাটো আমাৰ বিশেষ দলৰ দায়িত্ব আৰু আমি দিছপুৰ চলোৱা যাত্ৰা এইটো সেইকাৰণে আমি এই উদ্দেশ্য লৈ পেলাই আমি বিশেষ দলে কাম কৰি আছোঁ আৰু আমি যেনেকৈ ভাবিছে আমি কৈছোঁ বিটিচি নিৰ্বাচনৰ সময়তো আমি কৈছোঁ ৰাইজ আপোনালোকে যেনেকৈ ভাবিছে ইয়াকে ডাবল গুণ কাম কৰি পেলাই দেখাই দিবলৈ আমি কৈ আছোঁ এই হিচাপে আমি কাম কৰোঁ আপোনালোকে যিটো ভাবিছে ইয়াকে ডাবল কাম কৰি পেলাই দেখাই দিবলৈ আমি কৈছোঁ আৰু কৰি পেলাই দেখুৱাই দিম কোনো চিন্তা কৰিব নালাগে চব হৈ যাব দেখাই দিব কাম কৰি পেলাই বিশ্বাস আছে না নাই বিশ্বাস লগীয়া আছে তোরা কাম কৰি পেলাই দেখাই দিম নিশ্চিত থাকক আমাক লাগে শান্তি আমাক লাগে উন্নয়ন আমাক লাগে একতা শান্তি লাগে না নালাগে উন্নয়ন লাগে না নালাগে একতা লাগে না নালাগে বাস হয়েছে
এইটুকু আমি কাম করবো পারো, এইটু উদ্দেশ্য করে আমি কাম করবো বিচারছি। আমার একটু লাগে আমার অঞ্চলত শান্তি লাগে, আমার অঞ্চলত উন্নয়ন লাগে, আমার অঞ্চলত একতাটো লাগে। আদিবাসী হোক, রাজবংশী হোক, বড় হোক, মুসলিম হোক, গোর্খা হোক, বা হিন্দীভাষী হোক, বা বেঙ্গলি হোক, বা নাথযোগী সূত্র হোক, যিমান জাতি জনগোষ্ঠী আছে আমি সকলে একেলগে এই অঞ্চলত থাকি পেলাই আমি কাম কৰিব বিচাৰিছো। এই অঞ্চলৰ ৰাইজৰ উন্নয়নৰ ক্ষেত্ৰত আমি কাম কৰিলে বিপৰীতৰ উদ্দেশ্য ভিতৰি একো নাই। আমার লাগে উন্নয়ন, আমার লাগে শান্তি, আমার লাগে একতা, হয় না? এইটো যেমন যেকোনা যেমন নাগো শান্তি, যেমন নাগো কৌশতি, যেমন নাগো জৌগাখানায় বাস যেমন বুদ্ধিজীবী সবাই না খারাপ লাগে।